সকল আপোনালোক সকলোকে বাবানিজ লাইফলৈ স্বাগতম জনাইছো। আজি আকৌ এটি নতুন নামৰ শুটিং। আজিৰ নামটো হৈছে ৰাখৰ ওপৰত, আৰু যেহেতু ৰাখ আহি আছে সেয়ে ৰাখ উপলক্ষে আমি আৰু এটা শুট কৰিলো আজি। আৰু শুটিং এতিয়া আৰম্ভ হ'ব। আছে গোটেইবোৰ আছে, তাই ৰৈ আছে, বাকি দুজনী ড্ৰেছ কৰি আছে। সিহঁতৰ ড্ৰেছ কৰা হ'লে আমি ষ্টাৰ্ট কৰিম, আৰু আপোনালোকে আমাৰ ব্লগটো ভালদৰে চাই থাকিব। এনেদৰে আজি ৰাখৰ নামভাগৰ শুটিং আমি আৰম্ভ কৰি দিলোঁ। হাঁহি ধেমালিৰ মাজেৰে আমি নামৰ মাজৰ অংশ পালোঁ, আৰু ইয়াৰ পিছতে আমি অকণমানি এটা চাহৰ ব্ৰেক ল'ম। আহা গৰিমা, ওলাই আহা, ওলাই আহা। কি ধুনীয়া কেমেৰা আমাৰ, वाओ ये तो पिक्चर क्वालिटी। चाय चाय में आज क्या है बताइए मैम। क्या है? लो 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 एडवर्टाइज करिम আমি এতিয়া। মাই গড, वाओ আজি আমি এয়া খাম। টি ব্ৰেকটো লৈ আমি আকৌ ষ্টাৰ্ট কৰিলোঁ শুটিং। বন্ধু বান্ধৱীসকল, মাত্ৰ শ্বুটিং শেষ হ'ল, আৰু সকলোৱে ঘৰা ঘৰি যাম এতিয়া। যাম নহয়, চৰি যাব, মইতো ঘৰতে আছোঁ। আন্ধাৰ হৈছে অলপ অলপ। দুপৰীয়া আজি 1 বজাৰ পৰা আমাৰ শ্বুটিং ষ্টাৰ্ট হৈছিলে। এতিয়া শ্বুটিং শেষ হ'ল, এতিয়া সকলোৱে ঘৰত যাব। আমাৰ দিনত ভিডিঅ' শ্বুট এটা হ'ল। এতিয়া আমাৰ ইনষ্ট্ৰুমেণ্টৰ হৈ আছে, এবাৰ দেখুৱাই আছে আপোনালোকক। আজিলৈ শ্বুটিং ইয়াতে সমাপ্ত। ৰাতি বৰ্তমান 12 বাজিলে, আৰু আমি এটা এটাকৈ কৰি আছিলোঁ। এতিয়া 12 বাজিলে। সকলোকে গুড নাইট, বাই বাই।